আৰু এটাও শব্দ নকৰিবি তই ছাৰ আপুনি মোক চিনি পোৱা নাই পাইছো তহঁতৰ নিচিনা ঠগবাজিবোৰক মই ভালদৰে চিনি পাইছো উঠ উঠ মই ঠগবাজি নহয় মই বেহাৰবাৰী আউটপোষ্টৰ কনিষ্টবল মাৰৰ কোবত মুখেৰে কনিষ্টবল বাহিৰেও যাব পুলিচৰ বদনাম কৰি কৰি ঠগবাজি কৰি ফুৰিবলৈ আহিছ নাই এই চাপ পিটন দিম নহয় আপুনি যদি বিশ্বাস কৰা নাই ছাৰ মই মোৰ ছাৰলৈ ফোন কৰি নালাগে ফোন কৰিব নালাগে হৈ থাক হে প্ৰভু মই এতিয়া কেনেকে বুজাই এই মখাক আই কাৰ্ডখননো ক'ত থৈ আহিলো জানো মানে তোৰ লগত কোন কোন আছে আৰু ঘাটিটো ক'ত ছাৰক কৈ দে ঘাটি চাটি নাই মই পুলিচহে ছাৰ মই কীৰ্তন দশম নামঘোষা ভাগৱত চবৰে শপত খাই কৈছো মই পুলিচ চুপ পুলিচ ভাগৱতৰ কথা ক'ব আহিছো ভাগৱত দেখিছ কেতিয়াবা ছাৰ মই ভাল পাঠে পুথি পঢ়াত মোৰ এটা নাম আছে ছাৰ যদি আপুনি বিশ্বাস কৰা নাই মই গাই শুনাই দিওঁ ঐ কুলি ৰবি ন হেতেৰি বিহু হৈ গ'ল